আপোনাৰ বন্ধুক হোৱাটছআপ এপ্লিকেশ্যনৰ মাধ্যমেৰে লাইভ লোকেশ্যন কেনেকৈ পঠিয়াব? বহুতে হয়তো লাইভ লোকেশ্যন পঠিয়াবলৈ জানে বা যিবিলাকে নাজানে তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি আপোনাৰ বন্ধুক লাইভ লোকেশ্যন পঠিয়াবলগীয়া হ'লে প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ হোৱাটছআপ এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। ধৰি লওক আপুনি আপোনাৰ বন্ধুজনৰ নাম মনোজাতে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে যদি তেওঁক আপুনি লাইভ লোকেশ্যন পঠিয়াব লগা হয়, আপুনি ইয়াতে অপশ্যন আছে একেবাৰে তলত, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে কেইবাটাও অপশ্যন আহিব। গেলেৰী লোকেশ্যন, যিটো লোকেশ্যন অপশ্যন আছে ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে একেবাৰে ওপৰত চাব ৰাইট চাইডে, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনাৰ লাইভ লোকেশ্যনটো ইয়াতে আপোনাৰ দেখাব। ইয়াত দেখিছেনে আপুনি শ্বেয়াৰ লাইভ লোকেশ্যন বুলি অপশ্যন আহি পৰিছে, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়াতে আপোনাৰ এড কমেণ্ট, আপুনি যিকোনো শব্দ বা যিকোনো আপোনাৰ বন্ধুজনক দিব বিচাৰিলে ইয়াতে আপুনি লিখিব পাৰে। লিখাৰ পিছতে আপুনি ইয়াতে ক্লিক কৰি দিব। অলৰেডি আপোনাৰ বন্ধুজনলৈ লাইভ লোকেশ্যনটো অলৰেডি পঠিওৱা হৈ গৈছে। এইদৰে আপুনি আপোনাৰ বন্ধুজনক লাইভ লোকেশ্যন আপুনি পঠিয়াব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ মনৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।